নমস্কাৰ আজিৰ থাম্বনেইলটো দেখি নিশ্চয় বুজি পাইছে আজিৰ বিষয় কি হ'ব আহক আজি আমি আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন মানৱ শিশুৰ বিকাশৰ দুটা শক্তিশালী উপাদান হ'ল বংশগতি আৰু সমাজ বংশগতি আৰু পৰিৱেশ পৰিৱেশ আৰু পৰিয়াল পৰিৱেশ আৰু বিদ্যালয় উত্তৰটো হৈছে বংশগতি আৰু পৰিৱেশ 2 নম্বৰ প্ৰশ্ন বিকাশ হ'ল সাময়িক প্ৰক্ৰিয়া নিয়মীয়া প্ৰক্ৰিয়া জীৱনজোৰা প্ৰক্ৰিয়া ধৰাবন্ধা প্ৰক্ৰিয়া উত্তৰটো হৈছে জীৱনজোৰা প্ৰক্ৰিয়া 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ শিশুৰ সংপচন্দতাৰ বয়স বুলি কোৱা হয় 2 পৰা 2.5 বছৰলৈ 2.5 পৰা 3 বছৰলৈ 3 পৰা 3.5 বছৰলৈ 3.5 পৰা 4 বছৰলৈ উত্তৰ হৈছে 2 পৰা 2.5 বছৰলৈ 4 নম্বৰ প্ৰশ্ন সৰ্বপ্ৰাণবাদিতা এটা প্ৰধান বৈশিষ্ট্য হ'ল শৈশৱকালৰ বাল্যকালৰ কৈশোৰকালৰ বয়ঃপ্ৰাপ্তিকালৰ উত্তৰ হৈছে শৈশৱকালৰ 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ বাল্যকালৰ শিশু এটাৰ বয়স জন্মৰ পৰা 6 বছৰলৈ 7 পৰা 12 বছৰলৈ 12 পৰা 18 বছৰলৈ 18 পৰা 25 বছৰলৈ উত্তৰ হৈছে 7 পৰা 12 বছৰলৈ 6 নম্বৰ প্ৰশ্ন ফ্ৰয়ডৰ মতে শিশুৱে আঙুলি চোপা দাঁত কামোৰা মুখত কিবা এটা লৈ পাগলি থকাটো ক্ৰীড়া প্ৰবৃত্তিৰ প্ৰকাশ কল্পনা প্ৰবৃত্তিৰ প্ৰকাশ কৌতূহলৰ প্ৰবৃত্তিৰ প্ৰকাশ যৌন প্ৰবৃত্তিৰ প্ৰকাশ উত্তৰটো হৈছে যৌন প্ৰবৃত্তিৰ প্ৰকাশ এতিয়া আহিছোঁ 7 নম্বৰ প্ৰশ্নলৈ শিশুৰ বিদ্যালয় শিক্ষাৰ স্তৰ বুলি কোৱা হয় শৈশৱকালক বাল্যকালক কৈশোৰকালক প্ৰাপ্তবয়স্ক কালক উত্তৰ হৈছে বাল্যকালক এতিয়া আহোঁ 8 নম্বৰ প্ৰশ্নলৈ কৈশোৰকালত ল'ৰা ছোৱালীৰ বিকাশ তীব্ৰতৰ হয় বাবে সমস্যাৰ সৃষ্টি হয় খোৱা বোৱাত সমাযোজনত পঢ়া শুনাত ঘূৰা ফুৰাত উত্তৰ হৈছে সমাযোজনত 9 নম্বৰ প্ৰশ্ন আৱেগিক আতিশয্য অধিক হয় শৈশৱকালত বাল্যকালত কৈশোৰকালত প্ৰাপ্তবয়স্কত উত্তৰটো হৈছে কৈশোৰকালত 10 নং প্ৰশ্ন কৈশোৰকালত ল'ৰা ছোৱালীক প্ৰদান কৰা শিক্ষা হ'ল প্ৰাথমিক শিক্ষা মাধ্যমিক শিক্ষা উচ্চ শিক্ষা বিশ্ববিদ্যালয় শিক্ষা উত্তৰটো হৈছে মাধ্যমিক শিক্ষা এতিয়া 11 নম্বৰ প্ৰশ্নলৈ আহিছোঁ কৈশোৰৰ ইংৰাজী প্ৰতিশব্দ এডলেচেন্সৰ শব্দটো আহিছিল লেটিন ভাষাৰ পৰা গ্ৰীক ভাষাৰ পৰা ইংৰাজী ভাষাৰ পৰা জাৰ্মান ভাষাৰ পৰা উত্তৰ হৈছে লেটিন ভাষাৰ পৰা 12 নম্বৰ প্ৰশ্ন এটি শিশুৱে যিকোনো বস্তু ভাঙি ছিঙি গঢ়ি পিটি সৃজন কৰি ভাল পায় কৈশোৰকালত শৈশৱকালত বয়ঃপ্ৰাপ্তিকালত বাল্যকালত উত্তৰ হৈছে বাল্যকালত এতিয়া আহিছোঁ 13 নম্বৰ প্ৰশ্নলৈ অপৰাধ প্ৰৱণতা এটা ডাঙৰ সমস্যা হৈছে শৈশৱকালৰ বাল্যকালৰ কৈশোৰকালৰ বৃদ্ধাৱস্থাৰ উত্তৰটো হৈছে কৈশোৰকালৰ এতিয়া আহিছোঁ 14 নম্বৰ প্ৰশ্নলৈ ব্যক্তিগত বৈষম্য প্ৰধানকৈ নিৰ্ভৰ কৰে পৰিৱেশ আৰু অভ্যাসৰ ওপৰত বংশগতি আগ্ৰহৰ ওপৰত বংশগতি আৰু পৰিৱেশৰ ওপৰত মনোযোগ আৰু আগ্ৰহৰ ওপৰত উত্তৰটো হৈছে বংশগতি আৰু পৰিৱেশৰ ওপৰত 15 নং প্ৰশ্ন আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা উক্তিটো কাৰ আছিল মেকডোগালৰ ডেভাৰৰ কোৰ আৰু কোৰ ষ্টঙৰ উত্তৰ হৈছে মেকডোগালৰ 16 নং প্ৰশ্ন শিশু এটাই ব্যাকৰণ প্ৰসূত বাক্য ভালদৰে ক'ব পাৰে 3 বছৰত 5 বছৰত 6 বছৰত 7 বছৰত উত্তৰটো হৈছে 6 বছৰত এতিয়া আহিছোঁ 17 নং প্ৰশ্ন মানুহৰ সকলো আচৰণৰে মূল উদ্দেশ্য হ'ল পৰিৱেশৰ লগত পৰ্যায়ক্ৰমে অধিক সন্তোষজনকভাৱে সমাযোজন কৰা উক্তিটো কাৰ জা পিয়াজে ষ্টেনলি হল আৰ্নেষ্ট জোনছে ফ্ৰয়ডে উত্তৰ হৈছে জা পিয়াজে 18 নম্বৰ প্ৰশ্ন হৈছে পিয়াজেৰ ভাষাত আকৃতিকল্প স্কেমাৰ কোৱা হয় অপসমাযোজন প্ৰক্ৰিয়াক সমাযোজন প্ৰক্ৰিয়াক জৈৱিক প্ৰক্ৰিয়াক মানসিক প্ৰক্ৰিয়াক উত্তৰ হৈছে সমাযোজন প্ৰক্ৰিয়াক এতিয়া আহিছোঁ 19 নং প্ৰশ্ন শিশুৰ শিক্ষণ ক্ষমতা যোগ্যতা অথবা শিক্ষাৰ সম্ভাৱনীয়তা নিৰ্ভৰশীল আগ্ৰহৰ ওপৰত শিক্ষণৰ ওপৰত প্ৰত্যাভিজ্ঞতাৰ ওপৰত বুদ্ধিৰ ওপৰত উত্তৰ হৈছে বুদ্ধিৰ ওপৰত এতিয়া শেষৰটো প্ৰশ্নটোলৈ আহিছোঁ পাৰ্চনেলিটি শব্দটো আহিছিল গ্ৰীক ভাষাৰ পৰা ইংৰাজী ভাষাৰ পৰা লেটিন ভাষাৰ পৰা জাৰ্মান ভাষাৰ পৰা উত্তৰ হৈছে
লেটিন ভাষাৰ পৰা। যদি ভিডিঅ'টো ভাল লাগিছে এনেদৰে ভিডিঅ' পাবলৈ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।